নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ আন এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই সানডে বুলি ঘৰতে আছোঁ আৰু ভাবিছোঁ মোবাইলৰ ওপৰত এটা টপিক লওঁ। এতিয়া 2024 আহি গৈছে আৰু হয়, জেনেৰেশ্যন বহুত আগবাঢ়ি গৈছে। এতিয়া 5G আহি গৈছে, কিন্তু আমাৰ যোনটো নেক্সট জেনেৰেশ্যন, এই জেনেৰেশ্যনখিনিৰ কাৰণে বহুত বেয়া হৈ গৈ আছে। মই বহুত ল'ৰা ছোৱালীক দেখা পাওঁ, এতিয়া মোবাইল অবিহনে সিহঁতে একো কৰিব নিবিচাৰে। যেতিয়া আমি সৰু আছিলোঁ, মোবাইল পোৱা নাছিলোঁ, এইখিনি বয়সত আমি একো জনাই নাছিলোঁ, কিন্তু এতিয়া জেনেৰেশ্যনৰ লগে লগে ল'ৰা ছোৱালীবোৰ বহুত ডেভেলপ হৈছে। এইটো সঁচা কথা। আজিকালি প্ৰায় এমহীয়া বাচ্চাৰ পৰা মোবাইলটো ভালকৈ কনষ্টেণ্টলি চাবৰ কাৰণে শিকি যায় আৰু এবছৰ হ'লেতো তেখেতে স্ক্ৰল কৰিব শিকি যায়। মোৰ এজনী ভাগিন আছে, তাইৰ বয়স 3 বছৰ, কিন্তু যেনেকৈ ইউটিউব চলাব আপুনি ক'ব যে মোৰ মাহঁতেই নোৱাৰিব। তো এইটো কাৰণে মোৰ সকলো অভিভাৱকসকললৈ মই ক'ব বিচাৰিছোঁ যে মোবাইল ল'ৰা ছোৱালীক দিয়ক, এটা সময়ত বান্ধি দিয়ক যে এইখিনি সময়ত সিহঁতে অকণমান মোবাইল চাইছে হ'ব। চকুৰ কাৰণে হাৰ্মফুল হয়, স্কিনৰ কাৰণে হাৰ্মফুল হয়, আৰু আপোনাৰ যোনটো ৰেডিয়েশ্যন, এই ৰেডিয়েশ্যনটো ল'ৰা ছোৱালীৰ কাৰণে বহুত বেয়া হয়। তো আপোনালোকে সিহঁতক বেলেগ বস্তুৰ সহায়ত খেলিবলৈ দিয়ক, নিজেও অকণমান টাইম দিয়ক সিহঁতক। হয়, ল'ৰা ছোৱালী ডাঙৰ কৰা বহুত টান হৈ গৈছে আজিকালি, কাৰণ সকলো মানুহ যিহেতু ব্যস্ত, কিন্তু সেই হিচাপত আমি এনেকৈ এৰি দিলে নহ'ব। কাৰণ সিহঁতে মোবাইল পালে সিহঁতে পৃথিৱীৰ চব বস্তু পাহৰি যায়, খাব পাহৰি, শুব পাহৰি যায়। ইভেন আমিও মোবাইল বহুত ইউজ কৰোঁ, কিন্তু আমাৰ কাৰণেও বেয়া, কিন্তু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুত বেয়া হৈ গৈছে। কাৰণ সিহঁতৰ এতিয়া বয়স 2-3 বছৰ, কাৰণ সিহঁতৰ যিবিলাক চকুৰ যিটো ক্ষতি হৈ আছে, যিটো স্কিনৰ ক্ষতি হৈ আছে, এইটো আপোনালোকে এতিয়া অনুভৱ কৰিব নোৱাৰিব, আৰু কেইবছৰমান যোৱাৰ পিছত আপোনালোকে অনুভৱ কৰিব পাৰিব। আৰু আজিকালি বহুতকে দেখা যায় যে মোবাইল যদি নিদিয়া মা, তেতিয়াহ'লে মই জীয়াই নাথাকোঁ, মৰি যাম। বহুত এনেকুৱা ভিডিঅ' চাইছোঁ, নিউজো চাইছোঁ। তো আপোনালোকে নিজৰ ল'ৰা ছোৱালীখিনিক নিজে গুৰুত্ব দিয়ক, চাওক যে সিহঁতক আন কি ব্যৱস্থা লৈ পেলাই সিহঁতক মোবাইলৰ পৰা আঁতৰত ৰাখিব পাৰি। দৰকাৰ হ'লে নিজেও অলপ আগভাগ লওক, নিজেও খেলা ধূলা ষ্টাৰ্ট কৰি দিয়ক। কিন্তু মোবাইলৰ যোনটো ব্যৱহাৰ, এই ব্যৱহাৰটো আজিকালি বহুত বেছি হৈ গৈছে, আৰু সকলোৰে ঘৰত যিহেতু মোবাইল থাকে, আৰু বাচ্চাবোৰে এই মোবাইলবোৰ অতি সহজে সিহঁতে কেপচাৰ কৰি লয়, লকটো কেনেকৈ খোলে, কেনেকৈ ভিডিঅ'বোৰ কেনেকৈ স্ক্ৰল কৰে। তো সেই হিচাপতে কৈছোঁ, সকলো অভিভাৱকক অনুৰোধ মোৰ, ল'ৰা ছোৱালীবোৰক অকণমান চকু দিয়ক, আৰু সিহঁতক মোবাইলৰ পৰা পাৰিলে দূৰত ৰাখক। পাৰিলে ওচৰৰ যিবিলাক খেলপথাৰ আছে তাতে খেলিবলৈ লৈ যাওক, আৰু নিজেও যদি কিবা বেলেগ সহায়ত ছবি আঁকিব পাৰি, কিমান কি আগতে আমি খেল খেলিছিলোঁ, গধূলি আমাৰ কিমান খেল খেলিছিলোঁ, নিজে যেনেকুৱা কৰিছিলে সেনেকুৱা দিবলৈ অলপমান চেষ্টা কৰক। নিশ্চয় আমি পাৰিম, নোৱাৰা কথা একো নাই। মোবাইলৰ যোনটো ৰেডিয়েশ্যন হয়, এইবোৰ সিহঁতৰ কাৰণে হাৰ্মফুল হয়, এইটো পাহৰি নাযাব। তো আশা কৰিছোঁ মই মোৰ যিটো মেছেজ দিব বিচাৰিছোঁ আপোনালোকে বুজি পাইছে। তো আশা কৰোঁ আপোনালোক সকলোৱে নিজৰ ল'ৰা ছোৱালীখিনিক নিজে বুজে, দায়িত্ব লয় জানো, কিন্তু তথাপিও দেখি শুনি আজিকালি আচৰিত হৈ যাওঁ। চ' আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।